ফ্ৰেণ্ডছ, মই মনচুমীয়ে মনচুমিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নামঘৰলৈ যাম, তাকে আপোনালোকক দেখাই যাম। হেল্ল' ফ্ৰেণ্ডছ, আমি ওলালো আজি নামঘৰলৈ। মাহী এইফালে ছোৱালীজনী, ল'ৰাটো কাপোৰ নিপিন্ধে এনেকৈ আছে। ৰসগোল্লা আৰু খুৰীয়ে বনাই থৈ গৈছে এয়া পায়স। হয় নি? যদি মই যোৱাটো হয় বুঢ়াটো পঠিয়াই দিম, একেলগে যাম দেই। কালি নামঘৰৰ পৰা আহি ৰাতি হোৱাৰ বাবে ভিডিঅ'টো আৰু কৰা নহ'ল, এতিয়া আকৌ কৰিব লৈছোঁ। কালি যিগৰাকী খুৰীয়ে পায়স বনাইছিলে আপোনালোকক এতিয়া দেখাম, মই ভিডিঅ'টো কৰি থৈছোঁ। সেইগৰাকীৰ খুৰীৰ এটা ইউটিউব চেনেল আছে, মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চাওকচোন তেন্তে ভিডিঅ'টো। এইয়া নামঘৰলৈ নিবলৈ খুৰীয়ে পায়স বনাই আছে। এয়া বনাই আছে খুৰীয়ে, আৰু খুৰীয়ে মানে বহুত ভাল ৰান্ধে। আৰু খুৰী ভাগৰ এটা ইউটিউব চেনেল আছে, খুৰীৰ নামটো কি কৈ দিয়ক? জুনবিন সানি ব্লগ। আপোনালোকে চাবচোন। খুৰীয়ে বহুত ভাল ৰান্ধে, তাত ৰেচিপি দি থাকে, আপোনালোকে
সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। এয়া খুৰীয়ে বহুত ভাল ৰান্ধে আৰু খুৰীৰ ভিডিঅ' চাই আপোনালোকে নিজেও ৰান্ধি খাব পাৰিব, তেন্তে খাব বুলি আশা কৰিলোঁ খুৰীৰ ৰেচিপি চাই। আৰু কালি মানে ভিডিঅ'টো ইমান ভালকৈ কৰিব নোৱাৰিলোঁ, কাৰণ আমি যেতিয়া প্ৰথম যাবলৈ ওলালোঁ বহুত ডাঙৰ বৰষুণ দিলে যে আমাৰ মানে বহুত চিন্তা হৈ আছিলে কেনেকৈ যাম, এতিয়া কি কৰিম মানে। তাৰপিছতে যেনিবা বৰষুণটো শেষ হ'ল আৰু আমি যাব পালোঁ বাৰু। নামঘৰ ভাগ একেবাৰে ওচৰতে আমাৰ, সেইকাৰণে যাওঁতে একো অসুবিধা নাই হোৱা। ডাঙৰকৈ বৰষুণ দিয়াৰ কাৰণেহে মানে বহুত ভয় লাগি আছিলে, কেনেকৈ যাম, বহুতেই বেছি ডাঙৰকৈ দিছিলে। আৰু তাতো কৈ মানে লাইটটো নাই, এতিয়া লাইট নাই কাৰণে ভিডিঅ'টো ভাল নহ'ল মানে মোৰ। পিছত আহিলে অকণমান সেয়া লাইট থকা ভিডিঅ' কৰি দেখাইছোঁ আপোনালোকক। সেয়া লাইট নাই কাৰণে মানে ভিডিঅ'টো স্পষ্ট হোৱা নাই। আৰু অকণ কথা বতৰা মোৰ পাতি থকা আছে, মানুহ আছে যেতিয়া অকণ কথা বতৰা পাতিবই, আৰু সেইবোৰ আপোনালোকে ইগন'ৰ কৰিব। আৰু চালে কেনেকুৱা লাগিলে জনাব মোক ভিডিঅ'টো। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই।